Hi friend, welcome back to my channel. আবাকাত কেনেকৈ বনায় মই আপোনালোকক জনাম অবিশেষ জানাবলে আপুনি সম্পূৰ্ণ ভিডিওটো চাওক আৰু প্ৰথমতে কৰম ব্ৰাউজাৰত যাওক আৰু কেনেকৈ এপ্লাই কৰিব লাগে এটা চাওক স্ক্ৰিন খোল খাব তাত এটা অপচন পাব ক্ৰিয়েট ABHA নাম্বাৰ বুলি আয়ুষ্মান ভাৰত হেল্থ একাউণ্ট নাম্বাৰ আপোনালোকে তাত ক্ৰিয়েট অপচনটোত ক্লিক কৰি দিব ক্ৰিয়েট অপচনটোত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ বেলেগ এটা পেজ লোডিং হ'ব ইয়াত প্ৰথমতে আপোনালোকে create ABHA number আপোনালোকে ইউজিং আধাৰ ইউজিং ড্ৰাইভিং লাইসেন্স আপোনালোকে দুই ধৰণে কৰিব পাৰিব যেহেতু মই আধাৰ নাম্বাৰ দি এপ্লাই কৰিম হেতু কাৰণে ইউজিং আধাৰ দি এপ্লাই নেক্সট কৰি দিছো নেক্সট কৰাৰ লগে লগে আপোনাৰ যেটো আধাৰ কাৰ্ডৰ নাম্বাৰটো ইয়াত শুদ্ধকৈ ফিল আপ কৰিব আধাৰ কাৰ্ডৰ নাম্বাৰটো শুদ্ধকৈ ফিল আপ কৰাৰ পাছত আপোনালোকে তলত এটা আই ক্ৰিপলি অপচন পাব তাত ক্লিক কৰি দিব তাৰ পাছত আই এম নট এ ৰবট হেয়া ক্যাপচাৰটো ফিল আপ কৰি দিব তাৰপাছত ইয়াত ইনষ্ট্ৰাকচনখিনি দি দিছে আপোনালোকে এবাৰ চাই ল'ব ক্যাপচাৰটো ফিল আপ কৰাৰ পাছত আপোনালোকে নেক্সট অপচনটোত ক্লিক কৰি দিব নেক্সট অপচনটোত ক্লিক কৰাৰ লগে লগে আপোনাৰ আধাৰ কাৰ্ডৰ লগত যেটো মোবাইল নাম্বাৰ লিংক হৈ আছে এই মোবাইল নাম্বাৰটোত এটা OTP যাব OTPটো ইয়াত শুদ্ধকৈ ফিল আপ কৰি দিব OTPটো ফিল আপ কৰা হোৱাৰ পাছত পুনৰ নেক্সট কৰি দিব নেক্সট কৰাৰ লগে লগে আপোনাৰ যেটো প্ৰফাইল আধাৰৰ পৰা গোটেইখিনি তথ্য লৈ লোৱা হয় নাম জেন্ডাৰ ডেট অফ বাৰ্থ আপোনাৰ এড্ৰেছ সম্পূৰ্ণ এড্ৰেছটো আৰু ফটোখনো লৈ লোৱা হয় আপোনালোকে এক্সট্ৰাকে কাৰ্ডখনৰ বাবে কোনো ফটো আপলোড কৰিব নালাগে আপোনালোকৰ আধাৰ অথেন্টিকেশনটো সাকসেসফুল হৈ গৈছে পুনৰ নেক্সট কৰি দিব আপোনালোকে তাৰ পাছত আপোনালোকৰ এটা মোবাইল নাম্বাৰ দিব পাৰে আধাৰ লগত লিংক থকাটো নহলেও হ'ব আপোনালোকে বেলেগ মোবাইল নাম্বাৰ দিও বুলি ক'লেও দিব পাৰে মোবাইল নাম্বাৰটো দি নেক্সট কৰি দিব নেক্সট কৰাৰ লগে লগে আপোনালোকৰ এটা ইমেইল আইডি দিব লাগিব এটা ভ্যালিড ইমেইল আইডি যেহেতু তাত আকৌ OTP যাব আপোনাৰ ওচৰত যেটো ইমেইল আইডি আছে ইমেইল আইডিটো ইয়াত ফিল আপ কৰিব তাৰ পাছত আপোনালোকে গেট OTP কৰি দিব আপোনালোকে এটো স্কিপও কৰিব পাৰে ইমেইল আইডি নিদিয়াকো হৈ যায় যেহেতু মোৰ আছে কাৰণে মই দি দিছো তাৰ পাছত আপোনাৰ ইমেইলত যেটো OTP যাব OTPটো ইয়াত ফিল আপ কৰি দিব শুদ্ধকৈ আৰু ইমেইলৰ OTPটো ফিল আপ কৰাৰ পাছত আকৌ পুনৰ কন্টিনিউ কৰি দিব তলত কন্টিনিউ অপচনটো পাব কন্টিনিউ কৰি দিব কন্টিনিউ কৰি দিয়াৰ লগে লগে আপোনালোকৰ হেল্থ আইডি নাম্বাৰটো জেনাৰেট হ'ব আপোনালোকৰ যেটো ABHA নাম্বাৰ হেতু জেনাৰেট হ'ব তাৰ পাছত আপোনালোকে লগইন কৰি ল'ব তাৰ পাছত ইয়াত আপোনালোকে ABHA এটা আইডি দিব লাগিব এড্ৰেছ যেনেকৈ আপোনাৰ UPI আইডি থাকে তেনেকৈ ইয়াত তেনেকুৱা এটা আইডি ফিল আপ কৰিব লাগিব আপোনালোকে নিজৰ নামটো দি পেলাই লাষ্টত যিকোনো দুটা নাম্বাৰ দি দিব পাৰে তাৰ পাছত লিংক ABHA এড্ৰেছ তাত ক্লিক কৰি দিব তাত ক্লিক কৰাৰ লগে লগে আপোনাৰ অলপ সময় লোডিং হ'ব লোডিং হোৱাৰ পাছত আপোনাৰ যেটো আইডি দিছে হেতু আইডি ইয়াত শো কৰিব তাৰ পাছত আই এম নট এ ৰবট হেতু ক্যাপচাৰটো ফিল আপ কৰি পুনৰ আপোনালোকে কন্টিনিউ কৰি দিব তাৰ পাছত ইয়াত আপোনালোকে যেটো মোবাইল নাম্বাৰ আধাৰ লগত লিংক হৈ আছে এই অপচনটো সিলেক্ট কৰি কন্টিনিউ কৰি দিব কন্টিনিউ কৰি দিয়াৰ লগে লগে আপোনাৰ আধাৰ কাৰ্ডৰ লগত লিংক থকা মোবাইল নাম্বাৰটোত পুনৰ OTP যাব আকৌ ফিল আপ কৰি নেক্সট কৰি দিব নেক্সট কৰাৰ লগে লগে আপোনাৰ যিখন কাৰ্ড হেল্থ কাৰ্ড সেই হেল্থ কাৰ্ডখন জেনাৰেট হৈ গৈছে আপোনালোকে ইয়াৰ পৰা ডাউনলোড কৰি ল'ব পাৰে তলত ডাউনলোডৰ অপচনটো পাব তাৰ পাছত এডিট অপচনত গৈ পেলাই আপোনাৰ যদি কিবা ভুল হৈছিলে তেনেহলে আপোনালোকে ভুলখিনি শুদ্ধ কৰিবও পাৰে আপোনালোকে ইয়াত সকলো তথ্য চাব পাৰিব তাৰ পাছত যিকোনো আপুনি যদি ইমেইল আপডেট কৰিব খোজে আপডেট অপচনটোত গৈ আপডেট কৰি ল'ব পাৰে যদি আপুনি পাছৱৰ্ড সেট কৰিব খোজে পাছৱৰ্ডো দিব পাৰে তাৰ পাছত KYC কৰোঁ বুলি ভাবিলেও কৰিব পাৰে আপোনালোকে আধাৰ নাম্বাৰ হেখিনি দি পেলাই যেহেতু মোৰ অলৰেডি হৈয়ে গৈছে হেখিনি তাৰ পাছত আপোনালোকে ডিলিট কৰোঁ বুলি ক'লেও আপোনালোকে লাষ্টত ডিলিট অপচনটো পাব আপোনাৰ কাৰ্ডখন ডিলিট কৰিব যদি ইচ্ছা আছে তেনেহলে ডিলিট কৰি দিব পাৰে যদি কিবা ভুল হ'ল বা তেনেকুৱা কিবা কিবি যদি আপোনাৰ প্ৰয়োজন নাই তেনেহলে ডিলিট অপচনটোত গৈ পেলাই আপোনালোকৰ পুনৰ মোবাইলত এটা OTP যাব OTPটো ইয়াত শুদ্ধকৈ ফিল আপ কৰি দিব ফিল আপ কৰি পেলাই আপোনালোকে কন্টিনিউ অপচনটো পাব কন্টিনিউ অপচনটো ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ যেটো কাৰ্ড জেনাৰেট হৈছে সেইটো ডিলিট হৈ যাব ঠিক তেনেদৰে আপোনালোকৰ যদি প্ৰয়োজন হয় তেনেহলে আপোনালোকে হেল্থ কাৰ্ডখন নিজে মোবাইল বা ল্যাপটপতে ঘৰতে এপ্লাই কৰি ল'ব পাৰিব